যান্ত্ৰিকতাৰে ভৰা চহৰখনৰ মাজত এখন অৰণ্যখন সাক্ষী হাজাৰ হাজাৰ জীৱন্ত কাহিনীৰ। আৰু এই কাহিনীবোৰ ইয়াত মুক্ত মনেৰে বিচৰণ কৰা তৰুণ পক্ষীবোৰৰ। এয়া দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়। এই অৰণ্যখনতেই নৱ তৰুণজাকৰ মিঠা সপোনবোৰে পোখা মেলে। সপোনবোৰ যদিও সকলোৰে পৃথক পৃথক, কিন্তু উদ্যমতা আৰু উৎকণ্ঠাবোৰৰ পাৰ্থক্য জানো থাকে? বুকুত আশাবোৰ গুজি সপোনবোৰ চলি থাকে। সময়বোৰো পাৰ হৈ যায় আৰু পক্ষীজাকৰ সপোনবোৰ বৈ থাকে নীৰৱে নিতালে সময়ৰ শূন্যতাৰ মাজে মাজে। এতিয়া আহোঁ অৰণ্যখনৰ কিছুমান বিশেষ কাহিনীলৈ। ইয়াত আছে এখন ঘৰ, এটা পৰিয়াল আৰু কিছুমান নিৰ্ভেজাল আনকণ্ডিশ্যনেল আপোনতা। এই ঘৰখনৰ কাহিনীবোৰ সুকীয়া। উজাগৰি আন্ধাৰ নিশাবোৰে সপোনবোৰৰ উজ্জ্বলতা সোঁৱৰাই দি যায় বুকুত ঘৰ সজা কিছুমান মানুহ, কিছুমান মধুৰ স্মৃতি আৰু অভিজ্ঞতাৰে ভৰা কিছুমান ভাল লগা সময়। কাহিনীবোৰ এইদৰেই চলি থাকে আৰু হয়তো এই কাহিনীবোৰ আছে বাবেই জীৱনবোৰ চলি আছে, জীৱন জীয়াৰ হেঁপাহবোৰ জীয়াই আছে। আশা মাথো ভাল লগাবোৰ ভালে থাকক, কাহিনীবোৰ এইদৰেই চলি থাকক, হাঁহি থাকক, সময়বোৰ সাঁচি ৰাখক, জীৱনবোৰ জীয়াই ৰাখক।